নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ বৈদিক গণিতৰ নিখিলম সূত্ৰ। নিখিলম সূত্ৰৰ দ্বাৰাই আমি কিছুমান পূৰণ ইমান সহজে কৰিব পাৰোঁ, তোমালোকে দেখিলে গম পাবা। গতিকে আমি দেৰি নকৰোঁ, আমাৰ দ্বিতীয় খণ্ডটো আমি নিখিলম সূত্ৰৰ দ্বাৰাই আমি আৰম্ভ কৰিব লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই শিকাবলৈ লৈছোঁ নিখিলম সূত্ৰ। এই নিখিলম সূত্ৰত আমি 9 অংকৰে গঠিত সংখ্যাৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে আমি কিমান সহজতে কৰিব পাৰোঁ সেইটো শিকাম। যদি এটা নাথাকে তেতিয়াহ'লে সহজ, তোমালোকে ডাইৰেক্ট জানা 9 আৰু 8 পূৰণ কৰিলে 72 হয়। কিন্তু মই এটা সহজ আৰু উপায় দিছোঁ, পাহৰি গ'লা কি কৰিবা। 8তকৈ 1 কম 7 আৰু 8ৰ লগত কি যোগ কৰিলে 10 হ'ব? নিশ্চয় 2। 2টো ইয়াত লিখি দিলোঁ, 8 9 গুণ 72 হৈ গ'ল। ইয়াত 2টা 9 আছে, 2টা 9 লগত মই ধৰিছোঁ 87। 87টো আমি কি কৰিম? 7টোৰ পৰা 1 কমাই দিলোঁ 6 আৰু 8টো 8 লিখিলোঁ। তাৰপিছত কি কৰিম? 8ৰ লগত কি যোগ কৰিলে 9 হ'ব? 1 আৰু 7ৰ লগত কি যোগ কৰিলে 10 হ'ব? 3। তাৰমানে একক স্থানটোৰ লগত 10 হ'ব লাগিব আৰু বাকীকেইটা ইফালে যিমান থাকিব 9 হ'ব লাগিব। সেইকাৰণে 7ৰ লগত 3 যোগ কৰাতে 10 হ'ল আৰু বাকী 8ৰ লগত 1 যোগ কৰাতে 9 হ'ল। এনেকৈ হৈছে। এইবাৰ 3টা 9 আছে, 3টা 9 লগত কৰিলে এইবাৰ বুজি পাব ভালকৈ। 5টো মই 4 লিখিলোঁ, এইটো একে থাকিব, একে থাকিল, অকল 1 কমাইছোঁ। এককৰ ঘৰৰ সংখ্যাটো কমাই দিয়াৰ লগে লগে কি হ'ল? 644 হ'ল। তাৰপিছত এইটো 9 হ'ব লাগিলে আৰু কি লাগিল? আমাক 3 লাগিল। 9 হ'ব লাগিলে কি লাগিল? এটা 5 লাগিব। আৰু 5টোৰ একক স্থানত আছে না, এইটো 10 হ'ব লাগিব। এইটো 10 হ'ব লাগিলে কি লাগিল? এটা 5 লাগিল। আমাৰ এনচাৰটো কি হৈ গ'ল? 644355। কিমান সহজ। মই আকৌ এবাৰ কৈ দিছোঁ, 5টো 4 হ'ল, 4টো 4 থাকিল, 6টো 6 থাকিল। এই সংখ্যাটোৰ পৰা আমি 1 কমাব লাগে। 645 হৈছে, 644 কৰিলোঁ। ইয়াৰ পিছত কি কৰিম? এইটো লিখিব লাগিলে ইয়াৰ লগত কি যোগ কৰিলে 9 হ'ব? 3। ইয়াৰ লগত কি যোগ কৰিলে 9 হ'ব? 5। আৰু শেষৰটোত 10 হ'ব লাগে। ইয়াৰ লগত কি যোগ কৰিলে 10 হ'ব? 5ৰ লগত 5 যোগ কৰিলে 10 হ'ব। গতিকে সহজতে হৈ গ'ল। ইয়াতো সেই একে কথা। এবাৰ আমি 4টা 9 লৈছোঁ আৰু ইয়াতে যিকোনো ল'ব পাৰে, এইটোৰ কথা নাই। 6টো কি কৰিম? এইবাৰ 1 কমাই ল'লোঁ, 5 কৰিলোঁ। 5টো 5 থাকিব, 4টো 4 থাকিব, 3টো 3 থাকিব। এইবাৰ এইফালেখিনি কি লিখিম? 3ৰ লগত কি যোগ কৰিলে 9 হ'ব? 6। 4ৰ লগত কি যোগ কৰিলে 9 হ'ব? 5। 5ৰ লগত কি যোগ কৰিলে 9 হ'ব? 4। 6ৰ লগত কি যোগ কৰিলে 10 হ'ব? শেষৰটো 9, শেষৰটো 10 হ'ব লাগে। এইটো 4। গতিকে আমাৰ এনচাৰটো কি হ'ল? 34556544। কিমান ডাঙৰ পূৰণটো আমি ইমান দীঘল 4টা লাইন কৰি ট্ৰেডিশ্যনেল নিয়মত কি কৰিলোঁ? 6 দিয়ে বা 9 ইমানকেইটা পূৰণ কৰিলোঁ, 5 দি পূৰণ কৰিলে তলত লিখিলোঁ, 4 দি পূৰণ কৰিলোঁ তলত লিখিলোঁ, 3 দি পূৰণ কৰি আকৌ তলত লিখিলোঁ, তাৰপিছত আকৌ যোগ কৰিলোঁ হয় এনেকৈ 98 আৰু 97। ইয়াততো 9 নাই নহয়, এটা 8 থাকি গ'ল, এইটো ডাঙৰ কথা হয়। গতিকে আমি 100ৰ আধাৰ হিচাপত কৰিম। এইটো অলপ পদ্ধতিটো বেলেগ হ'ব। ইয়াক 100 পাবলৈ কিমান বাকী থাকিল? 2 বাকী থাকিল। ইয়াক 100 পাবলৈ কিমান বাকী থাকিল? 3 বাকী থাকিল। 100ত কেইটা শূন্য থাকে? 2টা শূন্য থাকে। গতিকে আমাৰ ইয়াতে এই দুটাৰ পূৰণফলটো 2টা ঘৰ লাগিব। 3 2 গুণ 6, এটাহে হ'ল। এটা কি কৰিম? আমি 0 লগাই দিলোঁ। আৰু এইফালে এইটোৰ পৰা 2 বিয়োগ কৰিম, নাইবা এইটোৰ পৰা 3 বিয়োগ কৰিম, যিকোনো এটা কৰিব। 90ৰ পৰা 3 বিয়োগ কৰিলে বা 97ৰ পৰা 2 বিয়োগ কৰিলে উত্তৰটো কি হ'ব? নহয় জানো? 7ৰ 2 গ'ল 5 আৰু এইটো 9। এনচাৰটো কিমান হ'ল? 9506 হ'ল। এইটোৰ ক্ষেত্ৰতো একে নিয়ম, এইটো আৰু এইটো একে নিয়মত আছে। 92ৰ পৰা আমি 100 পাবলৈ আমাক 8 লাগিব আৰু 96ৰ পৰা আমাক কিমান লাগিব? 4 লাগিব।
8 4 গুণ কিমান 32 এবাৰ দুটা অংক আছে পাই গলো 0 দিব লগা নাই মান যে এইটোৰ পৰা 4 টো বিয়োগ কৰি দাও 90 টোৰ পৰা 4 বিয়োগ কৰিলে আমাৰ কি হ'ব ভাবাচোন আৰামত সকলে জানা এটো 88 হ'ব কি সুন্দৰ নিয়ম এইটোৰ ক্ষেত্ৰতো একে 80 এটো কিমান থাকে 100 পাবলৈ আমাক 12 লাগিব আৰু এইটোত কিমান লাগিব 3 লাগিব এতিয়া এইটো আৰু এইটো পূৰণ কৰিম 12 পূৰণ 3 36 এইটোৰ পৰা এইটো মাইনাস কৰা সহজ হ'ব না এইটোৰ পৰা এইটো মাইনাস কৰা সহজ হ'ব নিশ্চয় কয় 88 ৰ পৰা 3 মাইনাস কৰা আমাৰ সহজ হ'ব 8 3 ক কিমান 5 আৰু এটোটো শূন্য থাকিল গতিকে 8 হ'ব এটো এইটোৰ ক্ষেত্ৰত কি হ'ব ইয়াত কিন্তু 1 2 3 তাৰ মানে 1000 ৰ ওচৰত যাব লাগিব এইটো 1000 হ'বলৈ আমাক কিমান লাগিব 1 1 1 লাগিব 111 লাগিব আৰু এইটো 1000 হ'ব লাগে আমাক কিমান লাগিব 4 লাগিব এতিয়া এই 4 দিয়ে এইটো পূৰণ কৰিলো 4 গুণ 4 4 গুণ 4 4 গুণ 4 1000 কিমান থাকে তিনটা শূন্য গতি আমাৰ তিনটা আমি ডিজিট পাই গলো ইয়াৰ পৰা কি কৰিম একেই নাও এইটোৰ পৰা এইটো মাইনাস কৰাটো সহজ হ'ব না এইটোৰ পৰা এইটো মাইনাস কৰা সহজ হ'ব নিশ্চয় কয় এইটোৰ পৰা এইটো মাইনাস কৰা আমাৰ সহজ হ'ব গতিকে 9 পৰা 4 গল কিমান থাকে 5 আৰু এটা শূন্য আছে গতিকে এইটো ডাইৰেক্ট 8 লিখি দিলে আমাৰ হৈ গল সহজ তোমালোকে পাৰিবানে বাৰু এনেকে ঘৰত চেষ্টা কৰিলে তোমালোকে আৰামত পাই হয় মই আকৌ এবাৰ তোমালোকক বুজাই দিছো 889 ৰ পৰা আমি 1000 পাব লাগে গতিকে কিমান আৰু বঢ়াব লাগিব গতিকে 111 হ'ল তাৰ পিছত 996 ইয়াতে কিমান অকল 4 দিলে হ'ব এইখিনি হৈ গল আমাৰ একেটাই নিয়ম 4 দি পূৰণ কৰিলো 4 আৰু ইয়াৰ পৰা কি কৰিম এটোৰ পৰা আমি এটো মাইনাস কৰা সহজ হ'ব না এটোৰ পৰা এটো মাইনাস কৰা সহজ হ'ব নিশ্চয় কয় এটোৰ পৰা এটো মাইনাস কৰা আমাৰ সহজ হ'ব গতিকে 9 ৰ পৰা 4 গল 5 8 ৰ শূন্য গলে 8 8 ৰ শূন্য গলে 8 কিমান সহজ এবাৰ আমি এটোত আহিছো 9997 9998 এইটো বিশেষ টান হৈ থকা নাই এটা ৰুলতে আছে এতিয়া আমি অকল 3 দিলে হৈ যাব 3 দিলে 10 ৰ ঘৰত আহি যাব ইয়াত 2 দিলে হৈ যাব সহজে আছে এইটো একে কথা 3 দুগুণ 6 আৰু এইটোৰ পৰা এইটো মাইনাস কৰিম নাইবা এইটোৰ পৰা এইটো মাইনাস কৰিম কিন্তু ইয়াত শূন্য থাকিব লাগিব কেইটা ইয়াৰ আগত টোটাল 4টা আছে আমাৰ এটাই হ'ল গতিকে আমাৰ শূন্য কিমানটা লাগিব আকৌ আমাৰ 3টা শূন্য লাগিব গতিকে ইয়াত আমি কেইটা শূন্য দিম 3টা শূন্য দিলো 1 2 3 আমি 3 তাৰ পিছত কি কৰিম 7 ৰ পৰা 2 মাইনাস কৰিলো 5 হ'ল বাকি কেইটা একে থাকিব 9 9 9 এইটো চোৱা এইটোত আমাৰ কি আছে 9 হে বঢ়াইছো দেই বিলে একো কৰা নাই মোটামুটি 9 বঢ়াইছো এতে 98 আছে 97 কৰি দিছো 98 দেখিলো একে কথা হ'ল এতে না 98 লিখি দিও ঠিক আছে মই 98 কৰি দিলো কি হ'ব এটোত কি হ'ব 3 হ'ব এটোত কি হ'ব 2 হ'ব একই কথা এটো কি হ'ব 6 এটো 6 হ'ল আৰু ইফালে কেইটা আছে 1 2 3 4 5 6টা 9 6টা আছে গতিকে আমি কি কৰিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এই 6টা শূন্য লগাই ললো তাৰ পিছত কি কৰিম এইটোৰ পৰা এইটো মাইনাস কৰিম নাইবা এইটোৰ পৰা এইটো মাইনাস কৰিম তো 7 ৰ 2 গল কিমান 5 আৰু তো ফেলে নাই গতে 9 কটাত লগাই দিলো 1 2 3 4 5 6 হৈ গল পট কৰি চাচোন কিমান সহজ তোমালোকে এই বুদ্ধিটো নাপালে এই অংকটো কৰিলে কিছুমানৰ তো 10 মিনিট মান গৈ যাব 10 মিনিট যাব তাৰ পিছত আকৌ যোগ কৰোতে ভুল হ'ব কিবা হ'ব এতিয়া চাচোন আমাৰ ভুলও নহয় আৰু অতি সোনকালে আমি কৰিব পাৰিছো তেতিয়াহলে আজিলৈকে আমি আমাৰ এই ভিডিওটো ইয়াতে সামৰণি মাৰিলো পৰৱৰ্তী খণ্ডত পুনৰ আমি নতুন নতুন ভিডিও লৈ আহিম আৰু সেই ভিডিও কেইটা যাতে তোমালোকে অতি সোনকালে পোৱা তাৰ বাবে
আমাৰ এই চেনেলটো তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তোমালোকক যথেষ্ট ধন্যবাদ।